বলকচোন আজিৰ দিনটোৰ ৰাশিফলবোৰ কওঁ, আপোনালোকে শুনি যাব। মেঘ ৰাশি ৰোগত ভুগিব পাৰে, মনৰ আশা পূৰণ হ'ব, ব্যৱসায়ত সফলতা আহিব, সন্তানৰ পৰা দুখ পাব পাৰে, শুভ ৰং কমলা, মনোবল বৃদ্ধি হ'ব, স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, শুভ সংখ্যা 9। বৃষ ৰাশি মনত দুশ্চিন্তা বৃদ্ধি হ'ব, প্ৰেমত সঁহাৰি লাভ, বিদ্যাত শুভ ফল দেখা যায়, ৰোগ বৃদ্ধি হ'ব পাৰে, পিতৃ মাতৃৰ মৰম স্নেহ লাভ, শুভ ৰং বগা, দাম্পত্যত মধ্যম, শুভ সংখ্যা 6। মিথুন ৰাশি সুখ সমৃদ্ধি বৃদ্ধি হ'ব, প্ৰতিভাৰ বিকাশ হ'ব, অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি, বিদ্যাত মধ্যম ফল প্ৰাপ্তি হ'ব, শুভ ৰং সেউজীয়া, যান বাহন চলাওঁতে সাৱধান অৱলম্বন কৰিব, শুভ সংখ্যা 5। কৰ্কট ৰাশি পাৰিবাৰিক সুখ সমৃদ্ধি বৃদ্ধি হ'ব, ব্যৱসায় সম্প্ৰসাৰণ হ'ব, আয় ব্যয়ৰ সমতা ৰক্ষা কৰি চলক, সমস্যাৰ সমাধান হ'ব, শুভ ৰং বগা, নতুন গৃহ নিৰ্মাণৰ বাবে চিন্তা হ'ব, প্ৰেমত মধ্যম, শুভ সংখ্যা 1। সিংহ ৰাশি ঠগ প্ৰবঞ্চনাৰ পৰা সাৱধান, লেখক সাহিত্যিকৰ দক্ষতা বৃদ্ধি, চৰকাৰী সুবিধা প্ৰাপ্তিৰ যোগ, কাৰ্যসিদ্ধিৰ যোগ, শুভ ৰং ৰঙা, ভ্ৰমণৰ সুযোগ পাব, স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, দাম্পত্যত মধ্যম, শুভ সংখ্যা 1। কন্যা ৰাশি আঘাত পোৱাৰ ভয় হ'ব পাৰে, জ্ঞান বুদ্ধিৰ বিকাশ হ'ব, হাতলৈ ধনৰ আগমন হ'ব, প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ, শুভ ৰং সেউজীয়া, প্ৰেমত আশানুৰূপ ফল নাপাব পাৰে, দাম্পত্যত মধ্যম, শুভ সংখ্যা 5। তুলা ৰাশি প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব, মনোৰঞ্জন বৃদ্ধি হ'ব, সামাজিক কামত ব্যস্ততা বৃদ্ধি হ'ব, গৃহত সমস্যা হ'ব পাৰে, শুভ ৰং ৰূপালী, প্ৰেমত বাধা আহিব পাৰে, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি সম্পদ লাভৰ যোগ, মনত সৎসাহস বৃদ্ধি, হেৰুৱাৰ ধন ঘূৰাই পাব, সন্তানৰ পৰা দুখ পাব পাৰে, শুভ ৰং কমলা, বুদ্ধিৰ প্ৰসাৰ ঘটিব, ভ্ৰমণত আনন্দ লাভ, প্ৰেমত মধ্যম, শুভ সংখ্যা 9। ধনু ৰাশি আনৰ পৰা সহায় লাভ, মনে বিচৰা সংগী লাভ, প্ৰেমত সঁহাৰি লাভ, ধন সম্পদ বৃদ্ধিৰ যোগ, শুভ ৰং হালধীয়া, গৃহত আলহীৰ আগমন হ'ব, বিবাহৰ সংযোগ ঘটিব, দাম্পত্যত মধ্যম, শুভ সংখ্যা 3। মকৰ ৰাশি গৃহত আত্মীয়ৰ আগমন হ'ব, আৰ্থিক উন্নতিৰ যোগ, প্ৰেমত সঁহাৰি লাভ, খৰচৰ মাত্ৰা বৃদ্ধি হ'ব, শুভ ৰং নীলা, মনোবল বৃদ্ধি হ'ব, নতুন ঠাই ভ্ৰমণৰ যোগ, বিদ্যাত শুভ সংখ্যা 8। কুম্ভ ৰাশি ৰোগৰ ভয় হ'ব, দাম্পত্যত সুখ সমৃদ্ধি বৃদ্ধি, গৃহত মাংগলিক কৰ্ম হ'ব, বন্ধুৰ পৰা প্ৰতাৰিত হ'ব পাৰে, শুভ ৰং নীলা, বিবাহৰ সংযোগে মনত আনন্দ দিব, সঞ্চয় বৃদ্ধি, শুভ সংখ্যা 8। মীন ৰাশি আঘাতৰ ভয় হ'ব, মনৰ অস্থিৰতা বৃদ্ধি হ'ব, গুৰুস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ, কৰ্মত জটিলতা বৃদ্ধি, শুভ ৰং হালধীয়া, কথা কওঁতে সাৱধান হ'ব, প্ৰেমত মধ্যম ফল, শুভ সংখ্যা 3।